RR ভাৰ্চেছ SRHৰ মেটছত SRH দলে দমনমূলকভাৱে পৰাস্ত কৰে RR দলক। SRH দলেৰ ধুমুহা বেটিঙত উৰি গ'ল RR দল। যদি আমি কথা ক'বলৈ যাওঁ আজি SRHৰ বেটিঙৰ কথা, তেনেহ'লে আজি SRH দলে বেটিং কৰা নাই, আজি SRH দলে নিজৰ বেটৰ পৰা জুই ওলাইছে বুলি ক'ব লাগিব। কাৰণ যি ধৰণৰ বেটিং হায়দৰাবাদৰ দলে 2024 চনৰ IPLত কৰিছিল, সেই একে ধৰণৰ বেটিং এইবাৰ ছিজনৰ আৰম্ভণিতেই SRH দলে কোবাইছে। ৩০০ পাৰৰ যিটো নাৰা বা ৩০০ পাৰৰ যিটো শ্লোগান, সেই শ্লোগান বৰ্তমানত সময়ত সাৰ্থক হোৱাটো দেখা গৈছে। কাৰণ যোৱা কালিৰ মেচখনত SRH দলে 287 ৰানৰ টাৰ্গেট দিয়ে RR দলক। ঈশান কিষাণে ৪৭টা বলত ১০৬ ৰানৰ এক সুন্দৰ বিস্ফোৰক ইনিংছ খেলিলে আৰু এই ইনিংছৰ দ্বাৰা তেখেতে BCCIক ক'বলৈ খুজিছে যে তেওঁ ভাৰতীয় দলত অতি শীঘ্ৰেই ঘূৰি আহিব। যদি আমি RR দলৰ কথা ক'বলৈ যাওঁ, তেনেহ'লে কেপ্টেইন ৰিয়ান পৰাগ আজি বিফল হ'ল। তেওঁ 2টা বলত 4 ৰান কৰি আউট হৈ যায়। আশা ৰাখিম যে তেওঁ বাকীকেইখন মেটছত ভাল পাৰফৰ্ম কৰিব আৰু টীমক জয়যুক্ত কৰিব। ধ্ৰুৱ জুৰেলে এটা ভাল ইনিংছ খেলিলে। তেওঁ ৩৫টা বলত ৭০ ৰানৰ এক ভাল ইনিংছ খেলিলে আৰু লগতে সঞ্জু চেমছনো এক ভাল ইনিংছ খেলিলে, যাৰ সহায়ত তেওঁলোকে ২৪২ ৰান কৰিব পাৰিলে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ। থেংকছ ফৰ ৱাচিং।